Guys, finally মই মোৰ জীৱনৰ এটা ডাঙৰ সপোন পূৰণ কৰিব গৈ আছো। সকলো মানুহৰে জীৱনত বহুত সপোন থাকে আৰু মোৰো জীৱনত ঢেৰ সপোন আছে। বহুত সপোন আছে জীৱনত, ইমান সপোন দেখিছো, কেতিয়াবা সাকসেস হ'ব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু জীৱনৰ এটা সপোন পূৰণ কৰিব গৈ আছো। সেই সপোনটো হৈছে ফাইনেলি মই কেদাৰনাথ মন্দিৰ দৰ্শন কৰিব গৈ আছো ৰাইজ। আৰু মোৰ এইবাৰ এই কেদাৰনাথৰ ট্ৰিপটো কোনো এটা সৰু ট্ৰিপ নহয়, প্ৰায় 10 দিন মানৰ কাৰণে ওলাই যাম ঘৰৰ পৰা। তাত মই যাম, আমি দিল্লীত যাম, দিল্লীৰ পৰা হৰিদ্বাৰ পাছত ঋষিকেশ, আৰু ঋষিকেশৰ পাছত আমি ডাইৰেক্ট ওলাই দিম কেদাৰনাথ মন্দিৰলৈ। তাত গৌৰীকুণ্ড, গংগোত্ৰী, যমুনেত্ৰী, আৰু তাৰ পৰা আহি বদ্ৰীনাথ মন্দিৰলৈ যাম। ট্ৰেইনতে যাম আৰু ট্ৰেইনৰ টিকেট ধুনীয়াকৈ আমাৰ কনফাৰ্ম হৈ গ'ল। মই অকলে নাযাওঁ, মোৰ লগত আৰু 4-5 মান মোৰ লগৰ যাব। আৰু এই কথাখিনি তেতিয়াৰ পৰা মই আপোনালোকক এইকাৰণেই কৈ আছোঁ যে ধুনীয়া ভিডিঅ' আহিব গাইজ, কেদাৰনাথ মন্দিৰৰ পৰা ভিডিঅ' আহিব। এতিয়ালৈকে যদি আপোনালোকে মোৰ একাউণ্টটো ফ'ল' কৰা নাই দেন এতিয়াই ফ'ল' কৰি ৰাখক, কাৰণ বহুত বেছি ধুনীয়া ভিডিঅ' আহি আছে গাইজ। লগতে এইটো মোৰ ইউটিউব চেনেল মই খুলি ৰাখিছোঁ, কেতিয়াবা মিনি ব্লগবোৰ মই ইয়াতো আপলোড কৰোঁ, কাৰণ এইবাৰ মই কেদাৰনাথ গ'লে বা বদ্ৰীনাথ মন্দিৰ যিমানবিলাক মন্দিৰ চাওঁ চবতে লং ভিডিঅ'জ বনাই মই ইউটিউবত আপলোড কৰিম। আৰু চবতকৈ ডাঙৰ কথা যে কেদাৰনাথ মন্দিৰলৈ গ'লে যিমানবিলাক মন্দিৰ আছে চাবৰ কাৰণে কিমান বেছি এটা বাজেট লাগে বা কেনেকৈ কি কৰিব লাগে, গোটেইবিলাক ইনফৰমেশ্যন মই আপোনালোকক দিম। গোটেইখিনি মই যিমান এক্সপিৰিয়েঞ্চ হয় মই গোটেই এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এতিয়াই এই একাউণ্টটো ফ'ল' কৰি ৰাখক। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই। हनुमंत बलवान करे भय का नाश।